তো সেই দোস্ত ৱেলকাম বেক টু মাই এম ডি ব্লগ আছাম আৰু এম ডি ব্লগ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো বহুত দিন ভিডিঅ' দিয়া নাই আৰু এতিয়া ওলাই যাই আছোঁ আমাৰ ঘৰৰ কাষৰে বিহু এখনত। আৰু এইটো আমাৰ ঘৰৰ পৰাই ৰাস্তাটো, তো ইয়াৰ পৰা আমাৰ ঘৰৰ কাষত যিখন ফাংচন আছে মানে আমাৰ গাঁৱৰ ফাংচনখনত যাই আছোঁ। তো এতিয়া আমি ফাংচনখনত যাই আহিছোঁ বৰ্তমান আৰু যাই পাত ঘৰৰ কাষতে। তো আপোনালোকে চাওক বিভিন্ন খেল ধেমালিৰ সৈতে মুকলি বিহুৰ এনজয় কৰক। তো এতিয়া চাই থাকক। মই ৰঙালী বিহু আৰু অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। উত্তৰৰ সংঘৰ সৌজন্যত পতা একাদশ বাৰ্ষিক এই চাওক গাইজ, এইটো আমাৰ টেকেলি ভঙা হৈছে খেলা প্ৰতিযোগিতা। তো আপোনালোকে এনজয় কৰক। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা লাল কালাৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। কাৰণে অনুৰোধ জনাইছোঁ। চেষ্টা কৰিব লাগে। ভুল খুলি কব